হাই গাইজ, সকলোকে পিংকি চিম্পল লাইফষ্টাইল অন্য ভিডিঅ' স্বাগতম জনাইছোঁ। সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি লৈ আহিছোঁ এটা নতুন ৰেচিপি, একদম ইউনিক ৰেচিপি। একদম মানে আপোনালোকে সেই ৰেচিপিটো চাগে খোৱা নাই, আৰু যোনে খাইছে তাহাঁতেতো একদম গম পাই গৈছে তাৰ টাইটেল আৰু থাম্বনেইল চাই পিনি। তো আজি চাওক, মই কঁঠালৰ গুটি দি পিনি এটা ৰেচিপি বনাম। সেই কঁঠালৰ গুটিখিনি মই ভালকৈ ধুই পিনি বইল কৰি লৈছিলোঁ। ভালকৈ বইল কৰিব লাগিব, যিহেতু মানে আমি সেইটো পেষ্ট কৰিম। তো কঁঠালৰ গুটিৰ ডালনা বনাম, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। বহুতেই টেষ্টি হয়, বহুতেই ভাল লাগে খাবলৈ। ৰুটি পুৰি চব্জি, মানে ৰুটি পুৰি আৰু ভাত যিকোনো বস্তুৰ লগতে পৰঠাৰ লগতে চলি যাব, ইমানেই টেষ্টি হয়। তো মই কঁঠালৰ গুটিখিনি বইল কৰি লৈছিলোঁ, আৰু এইটো কঁঠালৰ গুটি কেইটামান আদা আৰু জলকীয়া দি পিনি পেষ্ট কৰিছোঁ। যিহেতু আগতে পেষ্ট কৰি লৈছিলোঁ অকণমান সৰহখিনি, বহুত বাৰ দেখাই থাকিব নোৱাৰিম, সেইকাৰণে অলপখিনি পিছত দেখাইছোঁ। তাৰপিছতে মই এটা কেৰাহী বহাই দিছিলোঁ, তাতে দিছিলোঁ অলপ তেল। তাতে সেইখিনি দি পিনি অলপ ভাজি ল'ম, নিমখ আৰু হালধি দি পিনি গোটেইখিনি দি দিছোঁ তেলত। আৰু এতিয়া দি দিম নিমখ আৰু হালধি, জলকীয়া গুড়ি দিব নালাগে, যিহেতু আমি জলকীয়া আৰু আদা দি পিনি পেষ্ট কৰি লৈছিলোঁ। তো সেইখিনি অলপ ভাজি লওঁ। ভালকৈ ভাজি লৈছোঁ। যেতিয়া কেৰাহীৰ পৰা এনেকৈ উঠি আহিব নহয়, তেতিয়া ভাবিব আমাৰ ভজা হৈ গ'ল। তাৰপিছত এটা মই ষ্টিলৰ থালি লৈ লৈছোঁ, তাতে দি দিছোঁ অলপ মিঠাতেল, আৰু মিঠাতেলটো ভালকৈ থালিটোত লগাই লৈছোঁ, কেলৈ কি আমি সেইখিনি ইয়াতে ঢালিম। তাৰপিছতে যেতিয়া ঢালি আমি পিচ পিচ কৰি উঠাম নহয়, তেতিয়া ধুনীয়াকৈ উঠি যাব, আৰু তেল নলগালে ভালকৈ নুঠিব। তো মই গৰমেই ইয়াতে ঢালিছোঁ, ঠাণ্ডা হোৱাৰ একো দৰকাৰ নাই, গৰম ঢালিলেই হ'ব। তাৰপিছত ভালকৈ সেই থালিটোত আমি মিলাই দিম, মিলাই পিনি তাৰপিছত ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছতে আপোনাৰ যেনেকুৱা পচন্দ সেইটো শ্বেপতে পিচ পিচ কৰি কাটি ল'ব। গুটিখিনি ধুনীয়াকৈ বৰফি শ্বেপত মই কাটি লৈছিলোঁ, আৰু এতিয়া আকৌ কেৰাহী বহাই দিছোঁ। কেৰাহীত দি দিছোঁ তেলটো গৰম হোৱাৰ পিছতে সেই বৰফিখিনি মই আকৌ ৰঙাকৈ ভাজি ল'ম। সেইখিনি কিন্তু আকৌ নিমখ হালধি দিবলৈ একো দৰকাৰ নাই, যিহেতু আমি আগতে নিমখ হালধি দি থৈছোঁৱে। এতিয়া খালি সেইখিনি মাছৰ পিচ যেনেকৈ আমি ফ্ৰাই কৰোঁ, তেনেকৈ অকণমান ৰঙাকৈ ফ্ৰাই কৰিব লাগিব। আৰু সেই ৰেচিপিটো কিন্তু একদম নিৰামিষ হয়, আপোনালোকে যিদিনা নিৰামিষ খাবলৈ বিচাৰে সেইটো বনাই খাব পাৰে। যিহেতু এতিয়া আমাৰ কঁঠাল গুটি চাগে চবৰ ঘৰতে আছে, কঁঠাল ওলাই গৈছে কেইদিন আগতে। কঁঠাল গুটিখিনি আমি অকণমান সৰহকৈ থৈ দিওঁ, যাতে পিছত কিবা এটা চব্জিত খাম। তো এনেকৈ আমি এটা ডালনা ৰেচিপি বনাই খাব পাৰোঁ, পূৰা নিৰামিষ। আৰু যদি আজি আপোনালোকক মোৰ সেই ৰেচিপিটো ভাল লাগে, তো প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যোনে নতুন চাই আছে, তো প্লিজ ছাবস্ক্ৰাইব কৰি যাব। আৰু যোনে আগৰ পৰাই মোক ভিডিঅ'খিনি চাই ছাবস্ক্ৰাইব কৰা আছে, তাহাঁতে বহুত ধন্যবাদ। আৰু লাষ্টত এটা ধুনীয়া এটা মৰম দি যাব, মানে এটা কমেণ্ট কৰিব, তেতিয়া মোৰ বহুতেই ভাল লাগে কমেণ্টখিনি পঢ়ি পিনি। আৰু এটা লাইক কৰিব কিন্তু নাপাহৰিব। তো সেয়া চাওক, মই এতিয়া গোটেইখিনি ভাজি লৈছোঁ। গুটিখিনি ভজা হৈ গৈছে। তাৰপিছতে আকৌ কেৰাহীত তেল দি দিছোঁ। তেল দি পিনি এটা শুকান জলকীয়া ফালি দি দিছোঁ, তেজপাত, ইলাচি আৰু দাৰচিনি সেইখিনি দিছোঁ। সেইখিনি দিলে মানে অকণমান ধুনীয়া চেণ্ট আহিব। আমি নিৰামিষ বনাইছোঁ, পিঁয়াজ নহৰু ইউজ কৰা নাই। তো নিৰামিষ বনালে অকণমান ইলাচি দাৰচিনি দিলে ধুনীয়া এটা চেণ্ট আহে। আৰু ইয়াতে দি দিছোঁ এতিয়া জলকীয়া আদা পেষ্ট। জলকীয়াখিনি অকণমান ৰঙা আছিলে, সেইটো কাৰণে অকণমান ৰঙা হৈ গ'ল। অকণমান পানী দি মিক্সিত পেষ্ট কৰিছিলোঁ আদা আৰু জলকীয়া। আৰু এতিয়া দি দিছোঁ জিৰা গুড়ি আৰু ধনিয়া গুড়ি।
সেইখিনিও এতিয়া ভাজি ল'ম যেতিয়ালৈকে পানীটো শুকাই নাযায়। আৰু ইয়াতে আপোনালোকে শুকান জলকীয়াৰ গুড়িও দিব পাৰে, মই দিয়া নাই যিহেতু মই শুকান মানে ৰঙা ৰঙা কেঁচা জলকীয়া যিখিনি পায় ৰঙা আছিলে সেইখিনি মই পেষ্ট কৰি দিছোঁ। তো সেইটো কাৰণে মই আৰু শুকান জলকীয়া গুড়ি ইউজ কৰা নাই, আপোনালোকে যদি বিচাৰে দিব পাৰে। তাৰপিছত ইয়াতে দি দিছোঁ নিমখ আৰু হালধি, দি পিনি আকৌ মছলাটো অলপ ভাজি লৈছোঁ। এতিয়া দি দিছোঁ অলপ গাখীৰ, এইটো হ'ল নাৰিকলৰ গাখীৰ, নাৰিকলৰ যিটো ৰস ওলাই লৈছোঁ সেইটো গাখীৰ হয়। আপোনালোকৰ যদি ওচৰত যদি নাথাকে আপোনালোকৰ গৰু গাখীৰো ইউজ কৰিব পাৰে, তাতে একো টেষ্টৰ একো বেলেগ নহ'ব, একেই হ'ব। তো সেইটো মই এতিয়া নাৰিকলৰ গাখীৰেই দিছোঁ, দি পিনি অলপ ভাজি লৈছোঁ, বেছি ভাজিব নালাগে, অলপ ভাজিলেই হ'ব। তাৰপিছত মই ইয়াতে দি দিম এতিয়া পানী দি দিছোঁ। এতিয়া দি দিম মই যি ডালনাখিনি আমি কঁঠালৰ গুটিৰ যিটো বৰা ভাজি থৈছিলোঁ সেইখিনি মই এতিয়া এটা এটাকৈ ইয়াতে দি দিম। আৰু পানীটো অলপ বেছিকৈ দিব, যিহেতু মানে বৰা বস্তু কি হয় পানীটো চব চুচি লয়, তো চব পানী টানি ল'ব, তো সেইকাৰণে অকণমান পানীটো বেছিকৈ দিব লাগিব। তাৰপিছত চাব অকণমান এটা উতলা আহিলেই আমি বন্ধ কৰি দিম, যিহেতু আমাৰ কঁঠালৰ গুটি আগতে বইল কৰা ভজা হয়, ইমান টেষ্টি হয় খাবলৈ নহয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু এতিয়া মই চব গুটিখিনি দি দিছোঁ, আৰু নমোৱাৰ আগতে অলপ ঘি দি দিম, আৰু ঘি যদি নাথাকে আপোনালোকে গৰম মছলাও দিব পাৰে। চব মোৰ ৰেচিপিটো হৈ গ'ল। যদি মোৰ ৰেচিপিটো আপোনাৰ ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টাটা বাই বাই, সকলোৱে ভালে থাকিব।